मैं प्रथमते आमार मीडिया बंधुसकलक मैं धन्यवाद दिसो। लगते आमार আজি फ्रेशमेट कार्यसूची उद्देश्य हल जो 2022 15 सेप्टेम्बर जेखन आमार आदिवासी शांति चुक्ति होइसिल दिल्ली गृहमंत्रीलय আজি 2023 हमार 15 सेप्टेम्बर आमार 1 बছर আজি 20 तारिख आमार 1 बছर 5 दिन हल। लगते এই प्रोग्रामखन आमार आदिवासी जेटु एकॉर्ड डे অসম सरकार सहयोगर कारण आमी ভালকে এই একৰ্ড ডেখন মানিব পাৰিছোঁ। লগতে আমাৰ এই AWDCৰ চিফ অফ AWDCৰ মেম্বাৰ সবক মই ধন্যবাদ দিছোঁ আৰু লগতে অসম চৰকাৰক বহুত বহুত ধন্যবাদ দিছোঁ। এতিয়া চাব গ'লে প্ৰথমত আমাৰ বিজেপি ভাৰতত বিজেপি চৰকাৰ অহাৰ কাৰণে আমাৰ বিজেপি চৰকাৰ আমাৰ আদিবাসীৰ কাৰণে কি কৰা নাই। প্ৰথমত আদিবাসীৰ কাৰণে আমি আদিবাসীৰ প্ৰেসিডেন্ট এটা দেখা পালো। ফার্স্ট পয়েন্ট দ্রৌপদী মুর্মুক দেখা পালো। লগতে বহুত বিজেপি আমার আদিবাসীর কারণে কাম করেছে, কারণ ইমান বছরের পিছত আমি এটা নিজের আদিবাসী জাতি এটা প্রেসিডেন্ট দেখা পালো ভারতের। সেইটোৱে বহুত ধন্যবাদ দিছোঁ বিজেপি চৰকাৰক, কাৰণ আজি লগতে আমাৰ অসমৰ 75 বছৰৰ পিছত আজি এই আদিবাসী তাত হেতুর আগত বেলেগ সরকার আছে, কিন্তু আমার আদিবাসীর ভাল চিন্তা চর্চা করা নাছিল বেলেগ সরকারে। যেতিয়া বিজেপি সরকার আহাৰ পিছত যেতিয়া অসমত ডক্টর হিমন্ত বিশ্ব শর্মা যেতিয়া CM হল, তেতিয়াৰ আমাৰ আদিবাসীৰ কাৰণে ভাল এটা চিন্তা কৰি পেলাই আমাৰ আদিবাসী এটা শান্তি চুক্তি কৰি দিছে আৰু সফল হল দেখা পালোঁ। সেইকাৰণে মই একদম বহুত বহুত আমাৰ CM ছাৰক মই ধন্যবাদ দিছোঁ। লগতে আমি অসমৰ ভূমিপত্ৰ, কাৰণ ভাৰতে আমাৰ জনগোষ্ঠী ভাৰতৰ ব্ৰিটিছৰ লগত যুদ্ধ হৈছিল। আমাৰ সিদা কানু আছিল, বিৰছা মুণ্ডা আছিল, মাংগ্ৰি ওৰাং আছিল, মধু ভগত আছিল, লগতে খ্ৰীষ্টোফাৰ মুণ্ডা আছিল, দয়াল পানিকা আছিল, টিকা মাঝি আছিল। সিহঁতক যাতে মই আমাৰ ভাৰত আৰু অসমৰ আদিবাসীবিলাক মই অনুৰোধ কৰিছোঁ যাতে এইকেইটা পাহৰি যাব নালাগে। লগতে আৰু অসমৰ বহুত মানুহ শ্বহীদ হৈছে, সেইকেইটা লগতে মানে পাহৰি যাব নালাগে। যেহেতু বিজেপি আমাৰ কাৰণে ভাল কাম কৰিছে, আমাৰ কাৰণে ইমান বছৰৰ পিছত এটা শান্তি চুক্তি একৰ্ড দেখা পালোঁ। সেইকাৰণে যিমান অসমৰ আদিবাসী সংগঠন আছে, যে 5টাকৈ 8টাকৈ গ্ৰুপ, লগতে আমাৰ ষ্টুডেণ্ট ইউনিয়নবিলাক আশা হওক, আছু হওক, আছাই হওক, সাহিত্য সভাই হওক, যিমান অসমৰ আমাৰ আদিবাসী সংগঠন আছে সবকে মই অনুৰোধ কৰিছোঁ সবে মিলি পেলাই একেলগত যিখন আমি একৰ্ড কৰি পেলাই কাউন্সিল পাইছোঁ, সেই কাউন্সিলখন সব সংগঠন অসমৰ আদিবাসী যিমান সংগঠন আছে সবে আমি মিলি পেলাই যাতে এই কাউন্সিলখন আমি আগুৱাই ল'ব পাৰে, সেইটো আমি সবৰ সংগঠনক অনুৰোধ কৰিছোঁ যাতে ভালকে আমাৰ আদিবাসী জনগোষ্ঠীৰ কাৰণে ভালকে আমি যাতে কাম কৰিব পাৰিম, সেইটো অনুৰোধ থাকিল। আৰু লগতে আমাৰ যেখন একৰ্ড হৈছে এই একৰ্ডৰ যিখন দফা 2.1 যেখন আমাৰ ট্ৰাইবেল, সেই দফাখন যাতে চৰকাৰৰ তাত মই আহ্বান আৰু দাবী জনাইছোঁ যাতে অতি সোনকালে যাতে এইখন দফা আমাৰ ইমপ্লিমেণ্ট কৰে চৰকাৰ নিয়ম আধাৰত। আৰু লগতে আমাৰ যিখন কাউন্সিলৰ একৰ্ডৰ যিখন দফাবিলাক আছে যাতে এটা এটাকে যাতে চৰকাৰে মানে নিয়ম আধাৰত যাতে ইমপ্লিমেণ্ট কৰে। লগতে আমাৰ যিখন সংগঠনৰ যিখন ষ্টাইপেণ্ড আজি 9-10 মাহ হৈ আছে, যাতে চৰকাৰৰ তাত বাৰে বাৰ মই অনুৰোধ কৰিছোঁ আৰু দাবী জনাইছোঁ যাতে এই ষ্টাইপেণ্ডখন যাতে সোনকালে আমাৰ ষ্টাইপেণ্ডখন ৰিলিজ কৰি দিয়ে। মই অসম চৰকাৰ CMৰ মই অনুৰোধ কৰিছোঁ CM ছাৰক যাতে সেইখন ষ্টাইপেণ্ড যাতে সোনকালে ইমপ্লিমেণ্ট কৰে। লগতে আমাৰ যিখন ৰিহেবিলিটেশ্যনৰ কাম যাতে সোনকালে আগবাঢ়ে যেন মই চৰকাৰৰ তাক দাবী জনাইছোঁ। লগতে আমাৰ যিখন 2019ত যিখন লোকসভাত আমাৰ 6টা জনগোষ্ঠীৰ যিখন ট্ৰাইবেল বিল পাছ হৈছিল, যেতিয়া পাছ হোৱাৰ পিছত যেতিয়া ৰাজ্যসভাত পাছ হ'ব, তেতিয়া মই সেইটো টাইমত বিজেপি আৰু BTC চৰকাৰ এলায়েন্স আছিল, তেতিয়া
এলায়েন্স থাকাৰ সময়ত আমাৰ সৰ্বানন্দ সোণোৱাল CM আছিল আৰু BPF চৰকাৰ এলায়েন্স আছিল। তেতিয়া এই ৰাজ্যসভাৰ বিল পাছ হোৱাৰ সময়ত আমি দেখা পালোঁ যে BTCৰ কিছুমান মিনিষ্টাৰবিলাকে যে আমি ভাবিছিল আমাৰ কাৰণে কি যেন ভাল কাম কৰিব, কিন্তু ভাল কাম নকৰাকৈ সিহঁতে আমাৰ উল্টাহে আমাৰ বিৰোধিতা কৰিছে। সেইকাৰণে মই ধিক্কাৰ জনাইছোঁ, যাতে মানে বিৰোধিতা কৰিব নালাগিছিল, সেইকাৰণে ধিক্কাৰ জনাইছোঁ। লগতে আমাৰ সেইকাৰণে আমি ভাবিছোঁ যে যেতিয়া আমাৰ অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া CM অহাৰ লগে লগে আমাৰ আদিবাসী শান্তি চুক্তি একৰ্ডখন আমি সফল হৈছে দেখা পালোঁ। মানে সেইকাৰণে মই তাক বহুত বহুত ধন্যবাদ দিছোঁ। লগতে আমাৰ BTCত ভাবোঁ যে আমাৰ AWDC কাউন্সিলখন আৰু লগতে BJP চৰকাৰ একেলগত মিলি পেলাই যদি আমি BTCত BJP চৰকাৰ আনিব পাৰোঁ, আৰু চেষ্টা কৰি আছোঁ আনাৰ কাৰণে, আৰু গেৰেণ্টি আছে BJP চৰকাৰ আনিম। BTCত আমাৰ প্ৰচেছ চলি আছে, কিছুমান আমি বুদ্ধিজীৱীৰ লগত আলোচনা কৰিছোঁ, সেই ডিছকাছ লোৱাৰ কাৰণে আজি প্ৰেছ মিটটো দিছোঁ। সেইকাৰণে BJP চৰকাৰ BTCত লৈ আনিম, আৰু লগতে আমাৰ AWDC কাউন্সিল একেলগত মিলি পেলাই আমাৰ আদিবাসী ভাল এটা ডেভেলপ কাম কৰি যাব পাৰিম। আমাৰ বহুত বহুত আশা আছে আৰু আশাবাদী আমাৰ। লগতে 2003ত যিখন BTC চুক্তি হৈছিল, তেতিয়া আজি 17 বছৰ চৰকাৰ কৰি পেলাই যিখন কাম কৰিব, 17 বছৰত যিখনে আদিবাসীৰ কাৰণে কাম কৰিব লাগিছিল, সেইখন কিন্তু 17 বছৰত কাম হোৱা নাই। কাৰণ 3 ভাগত মাত্ৰ 1 ভাগ কৰিছে, 2 ভাগে কাম কৰা নাই। কাৰণ লগতে আমাৰ যিখন নিজৰ সমষ্টি ওদালগুৰি সমষ্টিত যিখন আমাৰ জল জীৱন মিনিষ্টাৰ আছিল, সেইখন সমষ্টিত আমাৰ ৰেহন দৈমাৰীয়ে যিখন কাম কৰিব লাগিছিল সেইখন কিন্তু কাম কৰা নাই। লগত আমাৰ মানুহবিলাক এতিয়াও কেনেল ঝাৰ্ণাৰ পানী খাব লগা হৈ আছে। 17 বছৰত যিখন কাম কৰিব লাগিছিল সেইখিনি কামটো সি কৰা নাই। সেইকাৰণে ইয়াতে BJP চৰকাৰ আহিলেহে আমাৰ সেইখিনি কামটো সফল হ'ব বুলি আমাৰ আশা আছে। সেইকাৰণে ইয়াতে BPF চৰকাৰ হাৰি পেলাই আমি BJP চৰকাৰ লৈ আনিম, আৰু আমাৰ আদিবাসীৰ কাৰণে ভাল এটা ডেভেলপ হ'ব বুলি মই আশাবাদী। আমাৰ অসমৰ কিছুমান মই মানুহ দেখা পাইছোঁ, কাৰণ আমাৰ যিখন চৰকাৰে আমাৰ আদিবাসীৰ কাৰণে ভাল এটা শান্তি চুক্তি একৰ্ড কৰাই দিছে, কাউন্সিল লগতে কাউন্সিল গঠন কৰাই দিছে AWDC, সেই কিছুমান মানুহ দেখা পাই আছোঁ যে আমাৰ যোন চৰকাৰে আমাৰ ভাল কাম কৰি আছে সেই চৰকাৰে বিৰোধিতা কৰি আছে। যাতে সিহঁতক মই অনুৰোধ কৰিছোঁ যাতে বিৰোধিতা কৰিব নালাগে, চবে আমি মিলি পেলাই, কাৰণ BJP চৰকাৰ আমাৰ কাৰণে ভাল কাম কৰিছে। সেইকাৰণে আমি যিমান অসমৰ আদিবাসী সংগঠন আছে আমি এক হৈ পেলাই BJP চৰকাৰ এবাৰ জিতাম, আৰু জিতাই পেলাই যাতে আমাৰ যিখন একৰ্ডৰ দফাবিলাক যাতে ইমপ্লিমেণ্ট কৰিব। কাৰণ আমি যদি নিজৰ মাজৰ পৰা যদি কোনোবাই যদি BJP চৰকাৰে যদি বিৰোধিতা কৰে, তেনেহ'লে কেনেকৈ আমাৰ যিখন একৰ্ড কৰি দিছে সেইখন দফা কেনেকৈ ইমপ্লিমেণ্ট কৰিব। যাতে মই চবৰ তাত অনুৰোধ কৰিছোঁ যাতে বিৰোধিতা কৰিব নালাগে। আমাৰ যোৱা 17 বছৰত যিখিনি কাম হ'ব লাগিছিলে চৰকাৰ থাকি পেলাই, সেইখিনি কাম আজিলৈকে হোৱা নাই। 3 ভাগত মাত্ৰ 1 ভাগ কাম হৈছে, আৰু 2 ভাগে কাম হোৱা নাই। 17 বছৰত আদিবাসীৰ গাঁৱত চাব গ'লে এটা ৰাস্তা ভাল নাই, এটা ৰাস্তা ভাল নাই। আমাৰ আদিবাসীবিলাকৰ ইমান ভিতৰৰ অঞ্চলত আছে, সিহঁতৰ ৰাস্তাৰ কাৰণে স্কুলত যোৱা, কিছুমান ক'তবা যোৱাৰ কাৰণে ৰাস্তাৰ ইমান অসুবিধা। 17 বছৰত থাকি পেলাই মাত্ৰ 3 ভাগত 1 ভাগ 17 বছৰত BJP চৰকাৰে কাম কৰিছে, 1 ভাগে কাম কৰিছে, 2 ভাগে কাম কৰা নাই। লগতে আমাৰ কিছুমান গাঁৱৰ এনেকুৱাও অসুবিধা হৈছে, কিছুমান আমাৰ ডেলিভাৰী মাইকীবিলাকে চাইকেলত ল'ব লগা হৈছে। এনেকুৱা কণ্ডিশ্যন আমি পাৰ কৰিছোঁ, এতিয়াও হৈ আছে, এতিয়াও আছে। এতিয়া যিটো আমাৰ দিয়া মিত্ৰতা চৰকাৰ অহাৰ পিছত এতিয়াহে আমাৰ কাম আদিবাসীৰ গাঁৱৰ ৰাস্তাবিলাক এতিয়া কামটো আৰম্ভ কৰিছে। সেইকাৰণে ৰেহন দৈমাৰী 17 বছৰত মিনিষ্টাৰ আছিল, চাব গ'লে জল জীৱন মিনিষ্টাৰটো আছিলে, সেইটোতো এটাও ক্লিয়াৰ হোৱা নাই। 3 ভাগত 1 ভাগে কাম কৰিছে, লগতে ৰাস্তাটো এটাও কাম কৰা নাই আদিবাসী গাঁৱৰ। সেইকাৰণে মই ক'ব বিচাৰিছোঁ যাতে যিখন আমাৰ BJP চৰকাৰ আছে, নেক্সট বাৰত আমি পূৰা লাগি যাম,
বিজেপি চৰকাৰে ইয়াত লৈ আনিম সেইটো আমাৰ কিছুমান বুদ্ধিজীৱীৰ লগত ডিছকাছ কৰি পেলাই আমি ডিচিশ্যন লৈছোঁ যিটো দলং বনাইছে মই বহুত ভাল পাইছোঁ দলংটো ভাল হ'লে আমাৰ অহা যোৱাৰ কাৰণে বহুত ভাল হ'ব কাৰণ এইটো আমাৰ বিজেপি চৰকাৰ থকাৰ কাৰণে আজি এইটো দলংটো আমি দেখা পালোঁ বনাই আছে সেইকাৰণে মনটো বহুত ভাল লাগিছে সেইকাৰণে নেক্সট বাৰ আমি যিখন 24ত আহি আছে সেইটোকে আমি জয় কৰিম বুলি আমাৰ ফালৰ পৰা ডিচিশ্যন লৈছোঁ আৰু